পানী কেনে হৈছে হ'ব পানী কমাইছে নাই এইটো ইণ্ডিকেটৰ কাৰণে একো নাই So hello guys, welcome back to my YouTube channel. And আজি কোনো ব্লগ শ্ব নাই তো এটা কথা ক'বলৈ মই ওলাইছোঁ তো কথা ক'ম মোৰ R15S খনৰ বিষয়ে তো মানে এখন মানে একমাহ হৈছে মাত্ৰ মানে ষ্টাৰ্টিং প্ৰব্লেম দিয়া আৰু আৰম্ভ কৰিছে মানে সেইদিনা মানে 15 আগষ্টত মানে ফুৰিব গ'লোঁ আপোনাৰ দাদাকো কৈছিলোঁ তো ভিডিঅ'টোতো বনোৱা নহ'লে তো মানে চাংচাৰীৰ পৰা গাড়ী নিবই নোৱাৰিলোঁ তাৰপৰা ঠেলি আনিব লগা হৈছে আপোনালোকক দেখাই আছোঁ ভিডিঅ'বিলাক তো মানে এইটো কৈছে R15S খনৰ প্ৰব্লেম আছে চ' তোমাৰ গম পোৱা নাছিলোঁ ইমান ডাঙৰ প্ৰব্লেম যে হ'ব তো কি ক'ব আৰু চাই লওক বাইকখন এবাৰ কি ওলাইছে ভাল কৰি আনিলোঁ সিদিনাখনে তো মানে ভাল কৰি অনাৰ পিছত তাৰে পিছ ঘৰত আহোঁতে আৰু ষ্টাৰ্ট নোহোৱা হৈ গ'ল তো এতিয়া মানে ফেব্ৰিক লগাই ষ্টাৰ্ট কৰি থৈছে আৰু দেখাই আছোঁ আপোনাক ক'ত কি প্ৰব্লেম হৈ আছে মোৰ বেটৰীখন এণ্ড প্ৰব্লেমটো হৈছে আপোনাৰ ইয়াতে চ' মানে এইটো যে দেখিছে আপুনি এইটো ইয়াতে ফেব্ৰিক মাৰা আছে মানে এইটো ঢিলা হৈ গ'লে আপোনাৰ ষ্টাৰ্ট নহয় গাড়ীখন চ' মানে ভালকৈ দেখাব পৰা নাই এইখন এই বস্তুটো এইটো দেখিছেনে ইয়াতে ফেব্ৰিক মাৰা আছে চ' মানে এইটোৰ কাৰণে মানে গাড়ীখন অলপ কি প্ৰব্লেম গম নাপাওঁ এতিয়া গাড়ীখন মানে ৰিক্সি হৈ গৈছে বহুত মানে য'তে ত'তে নিব ভয় লাগে চ' কি কৰোঁ চাই লওঁ এণ্ড বাকীটো এতিয়া ষ্টাৰ্ট হৈ আছে গাড়ীখন এতিয়া ষ্টাৰ্ট হৈ আছে তো মানে য'তে ত'তে নিব ভয় লাগে আৰু এনেকুৱা প্ৰব্লেম হৈ যায় বুলি তো মানে কি কয় আপোনালোকে ভিডিঅ'টো দেখাই আছোঁ ভিডিঅ'টো চাওক আপোনালোকে slowly ra